চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি মই পোনোনুৱা শাকৰ আঞ্জা বনাবলৈ ওলাইছোঁ। হালধি দিছোঁ, মাছ দি দিম, মাছ দি দিছোঁ, মাছ দি দিছোঁ, পানী দি দিম এতিয়া। মই পানী অলপ দি দিলোঁ। এতিয়া ঢাকোনখন মাৰি দিছোঁ। ভাজিৰ পানীখিনি উতলি আছে। এই পানী কমিব লাগিব। অলপ অলপ পানী থাকিলে ভাল লাগিব ভাজিখিনি। একেবাৰে শুকানো কৰিব নালাগে, অলপ পানীত থ'ব লাগিব, তেতিয়াহে বেছি ভাল লাগে। পোনোনুৱা শাকখিনি ভাজি অলপ পানীত থাকিব দিব, নহ'লে খাই ভাল নালাগে। এয়া শাকখিনি হৈ গ'ল মোৰ, এতিয়া নমাই থ'ম। মোৰ পোনোনুৱা শাকৰ জোল ৰেডি হৈ গ'ল মাছৰ সৈতে। এই শাকবিধ বেমাৰৰ কাৰণেও বহুত ভাল, ময়ো বহুত ভাল পাওঁ খাই। আপোনালোকক খোৱা নাই যদি বনাই চাবচোন মাছৰ সৈতে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে
তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ এনেকুৱা সৰু সৰু ৰেচিপি লৈ আপোনালোকৰ ওচৰত আগবঢ়াম আজিলৈ ধন্যবাদ